আজিতো 7 তাৰিখ হৈ গ'ল 10 তাৰিখলৈ আৰু 3 দিন আছে কিন্তু এতিয়া দেখা গৈছে যে মুখ্যমন্ত্ৰী মুখৰ মাত অলপ ফেৰাই আছে মুখ্যমন্ত্ৰীয়ে প্ৰথমতে কৈছিলে যে না একদম ডাঙৰ কি এটম বোমা ফুটি যাব ন এটম বোমা ফুটিব বুলি কৈছিলে এতিয়াতো এটম বোমা বাদ দিয়ক এতিয়াতো আমাৰ ফটকাটো ফুটিব নে নাই সেইটো সন্দেহ হৈছে এতিয়া মোৰ এনেকুৱা ভাৱ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰতো এটম বোমা নাইয়ে ফটকা দুটামান আছিলে কিন্তু সেইকেইটাও কিবা ফাকা ফটকা বুলি কয় নহয় নুফুটা যে ফিউজ হোৱা ফাকা ফটকা বুলি কয় নে ফাকা ফটকাহে যেন লাগিছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই আমি শুনিছিলোঁ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে বোলে আগষ্ট মাহত গৌৰৱ গগৈৰ পত্নীৰ হেৰিয়ে কি কয় এইটো মানে SITয়ে মাতিব গৌৰৱ গগৈৰ পত্নীক আগষ্ট মাহত হেৰিয়ে মাতিব বুলি কৈছিলে না হিমন্ত বিশ্ব শৰ্মাই SITয়ে মাতিব তেওঁক মানে তেওঁৰ ওপৰত হেৰি কৰিব কি কয় এইটো মানে তেওঁক মাতি নি মানে হেৰি ল'ব ব্যৱস্থা ল'ব কুৱেশ্যন কৰিব হয়নে এনকুৱাৰী কৰিব কিন্তু এতিয়াতো আগষ্ট মাহ পাৰ হৈ গ'ল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ নে কি নাম তেওঁকতো আমি মতা নেদেখিলোঁ আপোনালোকে দেখিলে নেকি অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই যে মিছা কথা কৈছে প্ৰমাণ হৈছে অহা 10 তাৰিখে তেওঁ এটম বোমা ফুটাম বুলি কৈছিলে এতিয়াতো মোৰ ভাৱ হৈছে এটম বোমা তেওঁৰ ওচৰত নাই নাম্বাৰ 1 সেইকাৰণে তেওঁ একদিন মনে মনে আছে আৰু মোৰতো ভাৱ হৈছে যে 10 তাৰিখে তেওঁ একো মানে আনকি ফটকা এটাও ফুটাব নোৱাৰে